ব্ৰজৰ গাঁৱত বাঁহীৰ সুৰ শুনি অস্থিৰ হৃদয়ৰ স্বপ্ন কৃষ্ণৰ নামত দিনে নিশা অভিমানতো যেন প্ৰেমত ভিজিছিল। তেওঁৰ প্ৰেম আত্মাৰ লগত আত্মাৰ মিলন, ভাগ্যৰ আচলত ধৰিব নোৱাৰা অসীম অচিন আধ্যাত্মিক সপোন। ৰাধাই জানিছিল কৃষ্ণে যাব দূৰ, তেতিয়া আত্মাৰ বন্ধন চিৰকাল অমলিন অক্ষয়। অশ্ৰুৰ মাজতো আনন্দ উজাৰি তেওঁৰ প্ৰেমত আছিল নিস্বাৰ্থ নিৰ্মল, আৰু তাৰ বাবে ৰাধা চিৰন্তন। ৰুক্মিণী বিদৰ্ভৰ ৰাজকুমাৰী, সপোনৰ পথত কৃষ্ণক বিচাৰিছিল জীৱনৰ সংগী। ভগৱান শংকৰকো প্ৰাৰ্থনা কৰিছিল, অকল এটাই মাথো ধ্যান, মোৰ স্বামী হ'ব কৃষ্ণই। ভাগ্যত অলৌকিক সেই ৰথৰ খোজ, কৃষ্ণে লৈ গ'ল তেওঁৰ হাতত হাত। সপোন পূৰ্ণ হ'ল, বিয়াৰ মংগল বাজিল, ৰুক্মিণীৰ জীৱন ফুলিল শৰতত। তেওঁৰ প্ৰেম সংসাৰৰ মৰম দায়িত্ব আদৰ, স্ত্ৰীৰ প্ৰতিশ্ৰুতি ভক্তিৰ নিৰ্মাণ। তেওঁ কৃষ্ণক পাইছিল সংসাৰৰ সপোনত, তথাপি মনত ৰৈ গ'ল এক তৃপ্তিহীন প্ৰাণ। কাৰণ কৃষ্ণৰ হৃদয়ত ৰাধাৰ সুৰ বাজিছিল, যি বাঁহীৰ ধ্বনি ৰুক্মিণীয়ে নুবুজিল। স্বামীৰ সংগী হ'লেও সেই সুৰ হ'বলৈ নিদিলে, সেই সুৰ হ'বলৈ নোৱাৰিলে। দুয়ো ৰাধা আৰু ৰুক্মিণী, দুয়ো কৃষ্ণৰ নামত পূৰ্ণ। এজনী আত্মাৰ প্ৰেম চিৰকালীন, আনজনী জীৱনৰ প্ৰেম দাম্পত্যৰ মধুৰ। কৃষ্ণৰ প্ৰেমত দুয়ো ভিন্ন ৰূপ, কিন্তু দুয়োটাই কৃষ্ণক পূৰ্ণতা দিলে। একতাত আত্মাৰ মিলন অমৰ হ'ল, আনটোত সংসাৰৰ সপোন সৰিলে। সেয়ে কোৱা হয় প্ৰেমত কেৱল আনন্দই নাই, আছে বেদনা, আছে ত্যাগ। ৰাধা আৰু ৰুক্মিণীৰ পথ ভিন্ন হ'লেও দুয়ো জনাইছিল প্ৰেম মানেই কৃষ্ণ, কৃষ্ণ মানেই প্ৰেম। ধন্যবাদ।